ওলাইছোঁ গুৱাহাটীলৈ মানে মনোহতৰ ঘৰলৈ মাহীহঁতৰ ঘৰলৈ খাব মাতিছে আমি যাম এতিয়া মোৰ ওলাই ৰেডি মানে আম্মা যাব মই আৰু ঘৰৰ আম্মা যাব ৰেডি ঘৰ পাওঁতে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ বহুত দিন মই ভিডিঅ' কৰা নাই সেইটো কাৰণে পাহৰি যাওঁ ভিডিঅ' কৰিবলৈ এতিয়া মনত পৰিছিলে মই ভিডিঅ' কৰি দিলোঁ এয়া আম্মা আৰু সিফালেও আছে আম্মা দুজনী আম্মা আহিছে আছোঁ ব্ৰহ্মপুত্ৰ বীজ পাইছোঁ সিফালেও আহি মুনু লগত কাপোৰ সলালোঁ আৰু চাহ তাহ খালোঁ খাই পিনে পাহৰি গৈছিলোঁ ভিডিঅ' কৰিবলৈ এতিয়া ভাবিলোঁ ভিডিঅ'টো বনাওঁ সেইটো কাৰণে খোৱাটো দেখুওৱা নহ'ল খাই গৈ দেই আৰু ঠিক আছে পিছত লগ পাইছোঁ মানে তাইৰ বিয়া আহি আছে হ'বলগীয়া কইনা আৰু মানে ফেব্ৰুৱাৰীৰ 8 তাৰিখে বিয়া এতিয়া কি বা হয় লকডাউনেই নে কি হয় বিয়া খাব পাওঁ নে নাপাওঁ তো পূৰা বিয়নী মেলত ব্যস্ত আৰু বিয়াৰ মানে কি কৰিলে ডিছকাশ্যন চলি আছে আমাৰ নতুন কইনা ভাত খাবৰ টাইমত চিকেন তাৰপিছত পোলাও ভাজি পনীৰ ইফালে বৰালি মাছ দাইল চালাড আছে তাৰপিছত আছে খাচী মাংস মানে এইফালে মুনুৱে পূৰা ব্যস্ত কাম কৰাত ঘৰলৈ আহিলোঁ আকৌ আহিব টাইমত ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ মানে দেখাবলৈ এইখিনি মনত পৰিছে হেল্ল' গাইজ এতিয়া আমি ঘৰত আহিলোঁ মই আহোঁতে মানে ভালকৈ ভিডিঅ' কৰা নহ'লে এতিয়া মানে মই আছোঁ এতিয়া মাহঁতৰ ঘৰত আজি মই নাযাওঁ তাতে মই থাকিলোঁ তেওঁলোক গ'ল মই যাম বৃহস্পতিবাৰে 13 জানুৱাৰী বৃহস্পতিবাৰে যাম তো ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব